ভন্টি অৰুণোদয় পালানে ভন্টি নিযুত মইনা পালানে আইঐ নবৈ নব ধনুদা ঘৰত কোনো নাই নি দৰ্জা চৰ্জা খুলি মানুহ চানুহ নাই যে বহিছো বৌ পিঠা খাব আহিছো পিঠা বৌ আমাৰ এজনীটো একো বনাব নাজানে আৰু সাজ চাজটো নথয়ে চাগে ন হয়নে নাই পিঠাটো খাবা বাও চাও খাই যাবা কিন্তু তোমাক দেখোন একদম ফুল হৈ থকা নিচিনা লাগিছেইচোন ৰাতিপুৱা খালাই নি বৌ অকমান আৰু এইবোৰ খাই নাথাকিলে দেখোন বিহুবোৰ নালাগেই আমি এইবোৰ পৰম্পৰা ৰক্ষা কৰি থাকিব লাগিব আৰু গোটেই মাহ তথাপিও আৰু পাৰিছো বুলি ইমান অভাৰকে খোৱা ভাল নহয় ন লিভাৰ বেয়া হ'ব আকৌ চাবা বহা বাৰু মই চাহ বনাই আনো দেই এইবোৰ লাও পানী চুলাই মোৰ লগত পাত্তা নেপায় 7 জনম লাগিব মোক বেমাৰ পৰাবলৈ এবাৰ কিন্তু বিহুত যোনে নাচা নাই বজোৱা নাই আৰু গোৱা নাই সিহঁতক পইচা কমকে দিয়া হ'ব দেই সমান নহ'ব আকৌ আমি বহুত কষ্ট কৰিছো আমি বেছি পাব লাগিব তেনেকে কোৱাই ভাল আমাৰ হাত চাত বিষাই গৈছে কিন্তু ঢোল বজাওঁতে আমি বেছিকে পাব লাগিব আমাৰ নাগালে কিন্তু পাপা বজাইটো দেই সমানে মোকো দিব লাগিব আকৌ পেপা বজাইছে বাৰু গম পাইছো তোকো দিম পুতুকনে ঢোল বজাইছে আৰু পয়া লগাই গান গাইছে আৰু হানি চিন্ত কমকে পাবি আকৌ তই একো কোৱা নাই মূৰ্তি নিচিনা গাছ কিয় হৈহে আছিলি কি কৈছ বে কেলা সৰু ল'ৰা পইচা ৰিচন ল'ব পৰা কেতিয়াবা শুনি হা সি বেছি পাব কমকে পাব এনেকুৱা এশ দিম নহয় গোটেই তাত তলকে পৰিব আকৌ সামান্য পইচা কাৰণে দল লাগি নাথাক সমানে একেলগে ভাগ কৰিম দে প্ৰত্যেক বছৰে বিহু মাৰিব যাব লাগিব নহয় এবাই নহয় মই প্ৰথমতে লগাই নাই আকৌ কিছুমান মানুহ আছে না একেবাৰে ডাং খাই উঠে যিটো কথা ভালকৈ ক'ব পাৰে কিন্তু একেবাৰে দল লগাই ষ্টাইলতে থাকে অনবৰতে কাজিয়া কৰি থাকে যে এই কিতাপ কোৱা আকৌ মোক কেলে কৈছ অকল তোকে কোৱা নাই নহয় দুজনকে কৈছো হ'ব দে এতিয়া ব ধুনীয়াকৈ এটা ডিছকাছ কৰিম যিকেইটা পাৰ্টি খাই বাচিব সেইকেইটা পইচা সমানে চবে ভাগ কৰিম পুতুকন আমি এনেকৈ ডিছকাছ কৰাটো ভাল দেখা নাই সিহঁতকো মাতি দিলে ভাল হ'ব নেকি সিহঁতি বেয়া পাব নহয় পিছত তুতুলি তই ঠিকে কৈছ ছোৱালীকেইজনী বেয়া পাব সিহঁতক নামাতাকে আমি এনেকৈ ডিছকাছ কৰিলে পুতুকন ব'ল মাতোকে সিহঁতক মাতি আনি ধুনীয়াকৈ চবেই ডিছকাছ কৰিম সেইটোৱে ভাল হ'ব ব'ল পেনকুলা সানিছি চবে ব'ল মাতি আনোগে ছোৱালীকেইজনীক কচুৱা বলিছে আচলখন কহিছে দেহাটোৰ কোমলীয়া দূৰণিৰে পৰাই চকু পৰি পৰিছ তই ৰঙা কলা বিহু চিহু গ'ল কিনো কওঁ শুই কঁকাল ডিঙি গোটেই গা চা বিষাই গৈছে পাই তম মেণ্টেল পক গা বিষাই যোৱাকে শুই থাকিব নালাগে যা বোৱাৰী গৰু বা পিঠা আনকে যা মোক দি পঠিয়াম বুলি কৈছিলে কোন মহান বোৱাৰী দেউতা বিহু শেষ হ'ল যাৰ ঘৰত নেকি এতিয়াও পিঠা পনা আছে কেলে নাথাকিব আকৌ আগতে আমাৰ দিনততো গোটেই মাহ ধৰি পিঠা হেগে নহয় এই পুতুলি বোৱাৰী যা পুতুকনৰ মাক সোনকালে যা ভালে হ'ল দে তাৰ চলতেও মই পিঠাও খাই আহিম এনেও মাথা টিংটিঙাই আছে চকুৱে কথা কলে কিমান মৰম লাগে কাকলে তুমি আহিলে হিয়া কপিওতে প্লিজ এতিয়া তুমি যোৱা না এনেকে ৰখি নাথাকিবা কেনে পাগে পাপাই গম পাব লাগিলে মোৰ মূৰটো ভাঙিব মই পিয়াহঁতৰ ঘৰলৈ যাম নহয় সন্ধিয়া তেতিয়া তোমাক লগ কৰিম যোৱা না যোৱা প্লিজ সেইবোৰ মই নাজানো তুমি ওলাই মুঠতে মই তোমাক ৰখাই নথওঁ নহয় এই বস্তুটো দিম আৰু মই গুচি যামগে জাষ্ট তোমাক চামহে মই ওচৰৰ পৰা মই গম পাইছো তুমি মোক চোৱাৰ লগে লগে যাবাগে কিন্তু মোৰ সিচুৱেশনটো গম পোৱা আকৌ বুজি পোৱা দেহা কলিজা মই তোমাক লগ কৰিম তেতিয়া বহুত কথা পাতিম পিয়াহঁতৰ ঘৰৰ সেই পদূলি মুখত প্লিজ যোৱা না প্লিজ বুদ্ধেশ্বৰী বুদ্ধেশ্বৰী এতিয়া মোক ককাও মাতিছে পক্কা বুঢ়াই গম পাব আৰু কেনেবাকে গম পাব লাগিলে নহয় পাপাই মোক এনেকুৱা ধুলাই দিব নহয় তোকো দিব মোকো দিব যোৱা না প্লিজ ইয়াৰ পৰা যোৱা না হ'ব দিয়া তুমিনো মোৰ কথা ক'ত শুনা মোক কিন্তু ফ্লাইং কেছ এটা দিব লাগিব তেতিয়াহে মই ইয়াৰ পৰা যাম হ'ব দিয়া দিছো তুমি খালি ইয়াৰ পৰা যোৱা বুদ্ধেশ্বৰী তই কি ইমান মাতি আছো শুনা নাই নি কাৰ লগত ধুনু কলিজা কৈ ফোনত কথা পাতি আছ কাৰ লগত কথা পাতি আছো কাৰ লগত পতা নাই পিয়াহে ফোন কৰিছিলে তাইৰ লগতহে অথনিৰ পৰা কথা পাতি আছো সিহঁতৰ ঘৰত যাবলৈ কৈছে আপোনাৰ চাগে কাম গ'ল
গ'ল ভালকে চফা কৰিব তাই ছোৱালী মোক মিছা কৈ লাভ নাই সেইবোৰ ক্ষেত্ৰত মোৰ PhD কৰা আছে 10 মিনিট আগৰ পৰা তই মজা লৈ আছ ধুনু কলিজাক কৈ চব শুনিলোৱেই আৰু শুনিব বাকী নাই বাপেক লগালেহে গম পাবি পকত জুই লগাব কি আপুনি শুনি আছিলে প্লিজ ককা পাপাৰ এইবোৰ কথা নকব দেই মোক পিটি বহল কৰিব প্লিজ ককা মই আপোনাৰ ভৰিত ধৰিছো তেনেকে মাপ খুজিলে সহজে মাপ কৰি দিয়া বিধৰ মানুহ মই নহয় মোক ঘোচ লাগিব 50 টকা ৰাতি পাপা চুলাই খাব পৰা নাই ডিঙি তিতাই থৈ আহিমগে বাপেকে আৰু তোৰ সেই বয়ফ্ৰেণ্ড নে চয়ফ্ৰেণ্ড সেইটো কবি নাম্বাৰ 1 ফুল এটা আনি দিব কবি তেতিয়াহ'লে আৰু বৰ্তমানৰ কাৰণে মাপ কৰি দিব পৰা যায় আৰু হ'ব দিছো কিন্তু নকব আকৌ পিছত আকৌ পইচা খুজিলে কেতিয়াও নিদিম মোক সেই মিছা কথাৰ আশ্ৰয় লোৱা পলিটিচিয়ানছ কেইটা নিচিনা ভাবিছ নি এই হেগুন বোৱাই যি কথা কয় সেইটোত অটলে থাকে যা সোনকালে পইচা আনগে যা খাব এনেকুৱা মন গৈছে নহয় বাপেকে ডিঙি চিঙি শুকাই গৈছে পইচাখিনি কিবা এটা কামত থৈছিলো এই বুঢ়াটোৰ কাৰণে শান্তি নাই দেই আকৌ তাৰপৰা 50 টকা যাবই নুজুৰিবগে আৰু হা এই খৈনা বাত पैसा निकल गया